হেই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ বহুত বেছি ভাল। মানে কিয় ভাল জানে? আজি মানে মই আহিছিলোঁ দি বাফেলো এগ্ৰি ৰিজৰ্টত। তো এইখন ৰিজৰ্ট আছে সৰ্থেবাৰীৰ ফালে গ'লে মানে হাৰিঘাটা বালিপাৰা পায়। তো এইখন ৰিজৰ্ট তাতে আছে, হাৰিঘাটা বালিপাৰা। ৰিজৰ্টখনৰ এণ্ট্ৰি ফিজ আছিল পাৰ পাৰ্চন 20। তো আমিও মানে দুটা টিকট কাটি ল'লোঁ আৰু ৰিজৰ্টখনৰ ভিতৰতনো কি আছে তো মানে চাবৰ কাৰণে সোমাই গ'লোঁ। আৰু আমি যাই দেখিলোঁ প্ৰথম মানে পানীলাও আছে, ৰঙালাও নহয়, পানীলাওৰ গছ আছে। তো পানীলাও লাগি আছে। তো যদি ইচ্ছা কৰে পানীলাও মাছেদি মানে ৰান্ধি খুৱাব। মানে আপোনালোকে যি ইচ্ছা কৰে আৰু ৰিজৰ্টখনত আহিলে ৰিজৰ্টখনত থকা বস্তু মানে ফ্ৰেছ ৰান্ধি কেনে খুৱাব আৰু আপোনালোকক। আৰু পুখুৰীটোৰ কাষতে মানে এখন দলং আছে, বাঁহেদি বনাইছে দলংখন, আচৰিত কিন্তু। মানে শৰাইঘাট দলংখনৰ নিচিনা বনাইছে একদম। আৰু মই এখনক নাম দিছোঁ মিনি শৰাইঘাট দলং। আৰু পুখুৰীটোৰ ওপৰত দেখছি না চাংঘৰ আছে, চাংঘৰকেইটাও মানে খেৰেদি সাজিছে, মানে ওপৰৰখিনি খেৰেদি সাজিছে। মানে আজিকালি খেৰ ঘৰ মানে দেখিব নাপাওঁৱে, কিতাপত পাই আছিলোঁ, কিন্তু মানে আজি ৰিজৰ্টখনত দেখি ভাল লাগছে সঁচাকৈ। মানে কিছুমান নেটখা বস্তুবিলাক দেখি কেনে এনেও ভাল লাগে। তো ইয়াৰে মানে পৰিৱেশটোও বহুত ধুনীয়া। তো আপোনালোকে আহিব ইয়াতে। আপোনালোকে ইয়াতে মানে ফেমিলিৰ লগতো আহিব পাৰিব, ফ্ৰেণ্ডৰ লগতো আহিব পাৰিব, আৰু স্কুলৰ মানে ষ্টুডেণ্টক লৈও আহিব পাৰিব। আৰু ইয়াতে মানে কেবিনৰ ব্যৱস্থাও আছে, টেণ্টৰ ব্যৱস্থাও আছে, আৰু ইয়াতে বটিঙো কৰিব পাৰিব। আৰু মানে আপোনালোকে যদি ইচ্ছা কৰে মানে পুখুৰীৰ পৰা নিজে মাছ মাৰি মানে নিজে মানে ৰান্ধি বাঢ়ি খাব পাৰিব। আৰু ৰিজৰ্টখনত মানে চব খেতিৰ বস্তু খুৱায়। ধৰক পুদিনা চাটনি যদি খায়, কিবা যদি খায়, চব মানে পাব আৰু যি আছে ন ৰিজৰ্টখনত। তো বলকচোন, মানে কি খেতি আছে আমি অলপমান চাওঁ, কিহৰ গছ আছে। উৰহি লাগি আছে, উৰহি। লাও দেখিলোঁ, উৰহি দেখিলোঁ, কোমৰা কিজানি। ঘোষণা কৰিব লাগে ৰিজৰ্ট নহয়, চব হৈছে দেখোন। ভালে। নেমু টেঙা, কলগছ, নেমু, চব ফলৰে গছ। এডাল গোল নেমু কিজানি নহয়, হয় কিজানি। এইপিনে আৰু আছে। হয়, আৰু ক'ত আছে আছেগে ইয়াতে। এইপিনে? হয়, ইয়াতে আকৌ আছে, আকৌ আছে। ইপিনে দি এইটো ফটোটো মাৰি দিয়া না। চব কথা বাদ দিয়া, এইডাল চজনা গছ নেকি? য়েছ, চজনা। তিতা কেৰেলা, হা? ৰ'দটো থকা কিয় নাহিলো একে। আপোনালোকৰ যদি ঘূৰি ভাগৰ লাগে তো এইবিলাকত বহিব পাৰিব ধুনীয়াকৈ। আৰু এইবিলাক চব পূৰা লাইট ফিটিং কৰি দিছে, কিন্তু ৰাতি হোৱা নাই না, সেইকাৰণে লাইটকেইটা জ্বলে দিয়া নাই আৰু। এক্সপ্ল'ৰ কৰিব আহিছে আমি, এক্সপ্ল'ৰ। এই আমাৰ চব কৰা মানুহটো। গাইছ, আৰু মই আপোনালোকক দেখাম এই চব মহ। তো আমি মুই খাই আছে। আৰু এইকেইটা কোনোবা দাদা বাইদেউ, কোনোৱে নাজনো। তাই বজি থাকিল তাতে। চাওক গাইছ, কল লাগি আছে। গাইছ, এই চাওক তিয়হৰ গছ। পাতটো তিয়হৰ নিচিনা কাৰণে তিয়হ বুলি কৈছোঁ, আৰু নাজনো আৰু কি হয়। আৰু চাওক গাইছ, ভোল লাগি আছে। বাপৰে, ইয়াতে নাই কি হয় দেই। এইডাল কৰ্দৈৰ গছ, চাচোন। এডাল কৰ্দৈ, কিন্তু সৰু। আৰু এইকেইডাল হ'ল বাওনা কলগছ। মই ভ্লগ বনাম বুলি ভাবিছিলোঁ, মই পাহৰি গ'লো। বনাব লাগিছিল, একো নহয় দে, আৰু প্ৰথমৰ পৰা যাম দে, আহিম দে একবাৰ। গাইছ, এডাল চাওক লেচুৰ গছ। লেচু লগা নাই, সৰু হৈ আছে। কুঁহিয়াৰৰ গছ। প্লাছ হেৰিৰ গছ, এইটো হালধি নহয়, আদা চাদা হ'ব কিবা। আৰু ইফালে চৌকা তৌকা আছে, আৰু মানে ভাত তাত ৰান্ধি খাই চাগে। আৰু ইফালে বেঙনা, বগৰী, এডাল কিবা আমলখি, তাৰপিছত মধুৰিআম, তাৰপিছত ৰঙা মধুৰিআম। গাইছ, আপোনালোকে মানে যদি হাঁহৰ মাংস খাব ইচ্ছা কৰে তো হাঁহৰ মাংসও খাব পাৰিব এইখন ৰিজৰ্টত। আৰু মেনুখন চাই লওক, মেনুখনত যি আছে মানে পাই যাব। আৰু মানে আমি মানে এই
দলংখনৰ সেইটো পাৰত দেখি যাব খুজিছিলোঁ, কিন্তু মানে পানী এৰি দিয়া দেখি মানে অলপ ঠাণ্ডা, মানে জানে না আৰু ঠাণ্ডা দিন চেৰেংকে জুই লাগি যায় আৰু ঠাণ্ডা দিন হ'লেও আইছোঁ যিহেতু নাজকাটো ঠেকবা নৰি। আৰু গাইছ এই চাওক, মানে মই যে অলপ আগতে কৈছিলোঁ পদুনা, তো এই পদুনা ইমান সোপা আছে, মানে পদুনাৰ চাটনিও আপোনালোকে খাব পাৰিব। আৰু এইটো হ'ল পাকঘৰ, মানে অলপ নাংমান দেৰিকে দেখাই আছে পাকঘৰটো, তাৰে আগতে মানে দলংখনৰ ওচৰলৈকে কিমান দূৰ যাব পাৰোঁ চাওঁ। আৰু গাইজ মানে মই আহি দলংখনে একদম কাষে পালোঁ দক, মানে লগতো বুজি আছে দক, তাতে বুজি আছে তাই, সেইকাৰণে আপোনালোকে দেখা নাই। আৰু দলঙৰ এইটো পাৰত দেখি মানে বিল্ডিং আছে, বিল্ডিঙৰ তলত কেবিন আছে, মানে দেখি আছোঁ। তাৰে আগতে মানে ইয়াতে AC ৰুম থকা বুলি শুনিছিলোঁ, তো AC ৰুম কেইটা একবাৰ চাই আহোঁ বলক। আৰু গাইজ এনকে থাকাতে মানে গধূলিয়ে হৈ গ'ল, কিন্তু আমি দলঙৰ সেইটো পাৰলৈকে যাব নোৱাৰিলোঁ। এনেই গৈছোঁ আৰু আহাতে দেখিছিলোঁ মানে কোমৰাৰ গছ চছ দেখাইছিলোঁ, সেইটো পাৰে আছিল, কিন্তু মানে একদম দলংখন পাৰ হৈ কেনে মানে আমাৰ যাব নোৱাৰিলোৱে। আৰু এইকেইটা হ'ল মানে সেই AC ৰুম কেইটা, তো ইয়াতে মানে 4টাকে চিট আছে। আৰু মানে যে লাইট চাইট বন্ধ কৰি থৈছে, যিহেতু AC ৰুম আৰু এই ঠাণ্ডাত কোনে থাকিব তাতে, সেইকাৰণে মানে ময়ে লাইট চাইট জ্বলাই দিলোঁ। তো এইকেইটা হ'ল সেই ৰুম কেইটা, চিট কেইটা 4টাকে চিট আছে। আৰু এইটো হ'ল পাকঘৰ, মানে আপোনালোকে যদি কিবা খাওঁ খোজে তো ইয়াতে মানে ইহঁতে বনাই দিব আৰু খুৰাহঁতে বনাই দিব। আৰু চাওকচোন ইমান চাফাকৈ ৰাখছে পাকঘৰটোও, মানে সঁচাকৈ বহুত বেছিয়ে ভাল লাগছে। পাকঘৰবিলাক এনেকৈ চাফা হৈ থাকিলে ভাল লাগে আৰু মানে বস্তু খাব মন যায়। আৰু মই যে কৈছিলোঁ মানে বিল্ডিঙৰ তলত ৰুম আছে, কেবিন আছে, তো এইকেইটা হ'ল কেবিন। আৰু গাইজ ৰুমৰ কাষতে ধুনীয়া এখন বেলকনি, মানে বেলকনিৰ কাষত গ'লে মানে আপোনালোকে পুখুৰীটো আৰু দলংখন দেখা পাব, মিনি শৰাইঘাট দলংখন। আৰু চাওক মানে যিহেতু এতিয়া ৰাতিৰ পৰিৱেশটো আৰু কি ধুনীয়া। আৰু আমাৰ এইটো চাইডে পশ্চিম চাইড পৰে না, ছানছেট ধুনীয়া লাগে আৰু বাথৰুম চাথৰুমৰ সুবিধাও আছে বাৰু। ইফালে আছে বাথৰুম, দাদাজনে লৈ যাই আছে, তো এইটো চাইডে বাথৰুম আছে। আৰু গাইজ আপোনালোকে মোৰ এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে এটা কমেণ্ট কৰি জনাব। আৰু ৰিজৰ্টৰ এটা বিশেষ আকৰ্ষণ হৈছে এই ৰঙা পুতলাটো, মানে থাকে না কিছুমান সৰু ছোৱালী মানে পুতলা চুতলা থাকিলে অলপ ভাল পায়, তো এই পুতলাটো মানে মই ভিডিঅ' কৰা বুলি গম পাই, মানে খুৰাটো অলপ নাচি চাচি দিলাক, হেণ্ডছেক কৰিলাক। আৰু মই যে কৈছিলোঁ টেণ্টৰ ব্যৱস্থা আছে, তো এইটো ফিল্ডৰ এইটো চাইডে মানে টেণ্ট আছে। আৰু সৰু ছোৱালী খেলা বস্তুবিলাকো আছে, তো মানে সৰু ছোৱালীক লৈ আহিলে মানে সিহঁতে ইয়াতে বন নহয়, মানে ভাল পাব আৰু জেগাখিনিত আহি কেনে। আৰু সৰু ছোৱালীবিলাকে পুতলাটোকো লগ পাব। আৰু গাইজ এয়া আছিল ৰাতিৰ পানীলাওকেইটা, দেখিছি না আপোনালোকে? মই হয়তো দেখা নাই, এইকেইটা নাংমান দেখা পায় আৰু মানে পানীলাওকেইটা জিলকি আছে লাইটিঙত। আৰু মানে এইখন আছিল দি বাফেলো এগ্ৰি ৰিজৰ্ট। তো আপোনালোকে ৰিজৰ্টখন কেনে পালে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো মানে বেছি দীঘল নকৰোঁ দিয়ক, আপোনালোকৰো বৰ লাগে চাইছে, আমাৰ ৰাতি হৈছে ঘৰ যাব লাগে, নহ'লে আৰু মায়ে খেদি আহিব হাৰিঘাটাক লেকিন। তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু চবে ৰিজৰ্টখনত আহিব, যাৰ ঘৰ ওচৰতে হয়, দূৰত হ'লেও আহিব, তাতে ৰুমৰ ব্যৱস্থা আছে, য'ত থাকিব পাৰিব, চিন্তা নাই। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো, আৰু নেক্সট ভিডিঅ'ত লগ পাম। টাটা বাই বাই, ভালে থাকক চবে।